নমস্কাৰ এক্সপ্লৰিকালৈ স্বাগতম জনাইছো মই নিশান্ত বৰ্মন ডিৰেক্টৰ এণ্ড ফাউণ্ডাৰ অফ এক্সপ্লৰিকা গ্ৰুপ গতিকে আহক আজি আপোনালোকৰ লগত আমি কিছু সুকীয়া কথা আলোচনা কৰোঁ আমাৰ সেশনটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা প্ৰশ্ন কৰোঁ যে কেতিয়াবা আপোনালোকে সভা সমিতি বা কোনোবা পাৰ্টিত উপস্থিত হৈ নিজকে অকলশৰীয়া অনুভৱ কৰিছে নেকি নাইবা আন 10 জন মানুহতকৈ নিজকে তলৰ খাপৰ মানুহ বুলি ভাবিছে নেকি নাইবা কেতিয়াবা আপোনালোকে স্কুল বা কলেজত ডাঙৰ ফাংচন এখনত নিজে গান গাবলৈ বা ভাষণ দিবলৈ দ্বিধাবোধ অনুভৱ কৰিছে নেকি বা নৃত্য কৰিবলৈ আপোনালোকে সংকোচ অনুভৱ কৰিছে নেকি হয় নিশ্চয় আপোনালোকে অনুভৱ কৰিছে আপুনি নকৰিলেও আপোনাৰ আশে-পাশে থকা 10 জন মানুহে এইটো কথা অনুভৱ কৰিছে কিয় অনুভৱ কৰিছে তাৰ একমাত্ৰ মূল কাৰণ হ'ল আপোনালোকৰ আত্মবিশ্বাসৰ অভাৱ অৰ্থাৎ আপোনালোকৰ সেলফ কনফিডেন্স লো গতিকে আহক আমাৰ এই সেশনত আমি সেলফ কনফিডেন্স কেনেকৈ বঢ়াব পাৰি সেই বিষয়ে আলোচনা কৰিম সেলফ কনফিডেন্স হল আপোনাৰ এনে ক্ষমতা যি ক্ষমতাৰ দ্বাৰা আপুনি হাজাৰ বাধাকো নেওচি আপোনালোকে সফলতাৰ শীৰ্ষত আহৰণ কৰিব পাৰে পৃথিৱীত চাব গ'লে এনেকুৱা বহুত উদাহৰণ আছে যিসকল মানুহে নিজৰ হাজাৰ বাধা বিঘিনি নেওচি আজি নিজৰ আত্মবিশ্বাসৰ বলত তেওঁলোকে সফলতাৰ শীৰ্ষত আহৰণ কৰিছে লগতে নিজকে প্ৰতিষ্ঠা কৰিছে গতিকে আহক আমি সেলফ কনফিডেন্স বঢ়োৱাৰ কিছুমান কৌশলৰ বিষয়ে আলোচনা কৰোঁ আপুনি যদি সেলফ কনফিডেন্স বঢ়াব বিচাৰিছে তেনেহ'লে আপুনি আজিয়ে প্ৰতিজ্ঞাবদ্ধ হওক যে মই মোৰ আত্মবিশ্বাস বঢ়াম আৰু ময়ো নিজকে এক সফল মানুহৰ শাৰীত থিয় দিম তাৰ বাবে কিছুমান কৌশল খুবেই দৰকাৰ নাম্বাৰ 1 সিলেক্ট এ গুড ৰোল মডেল আপোনালোকে এজন আদৰ্শবান ব্যক্তিক আপোনাৰ জীৱনৰ আদৰ্শ হিচাপে বাছি লওক এই ক্ষেত্ৰত মই আপোনালোকক উদাহৰণ হিচাপে বুজাব পাৰোঁ ডক্টৰ এপিজে আব্দুল কালামৰ বিষয় নাইবা স্বামী বিবেকানন্দৰ বিষয় অটল বিহাৰী বাজপেয়ীৰ বিষয় নাইবা বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয় আপোনালোকে এজন মানুহক নিজৰ গুড ৰোল মডেল হিচাপে বাছি লওক কিয় বাছি ল'ব লাগে এজন এনেকুৱা বিখ্যাত বা এনেকুৱা ভাল সাধকক গুড ৰোল মডেল হিচাপে তাৰো নিশ্চয় কাৰণ আছে তেওঁলোকে হাজাৰ বিঘিনি পাৰ কৰি আজি নিজৰ সফলতাৰ শাৰীত থিয় দিছে তেওঁলোকৰ জীৱনৰ ৰাস্তাত অহা হাজাৰ বাধা বিঘিনি তেওঁলোকে প্ৰত্যাহ্বান জনাইছে নিজকে থিয় কৰি ৰাখিছে তেওঁলোকে আৰু সফলতাৰ পিনে আগুৱাই গৈছে ঠিক একেদৰে যদি আপোনালোকে এজন আদৰ্শবান ব্যক্তিক নিজৰ ৰোল মডেল হিচাপে বাছি লয় ঠিক তেওঁ যেনেকৈ সাধনাৰে আগবাঢ়ি গৈছে ঠিক তেনেদৰে আপুনিও হয়তো তেওঁলোকৰ আদৰ্শৰে আগুৱাই গৈ এদিন সফল হ'ব পাৰিব নাম্বাৰ 2 পজিটিভ থিংকিং যোগাত্মক বিচাৰ হ'ল এনেকুৱা এক বিচাৰ যাৰ দ্বাৰা আপোনাৰ নিজৰ স্বাস্থ্যও ভালে থাকিব লগতে আপোনাৰ লগত কথা পতা মানুহকেইজনো আপোনাৰ লগত কথা পাতি ভাল পাব অৰ্থাৎ যোগাত্মক বিচাৰৰ দ্বাৰা আপুনি আপোনাৰ আত্মবিশ্বাস বঢ়োৱাৰ লগতে আপুনি সকলোৰে প্ৰিয় পাত্ৰ হৈ পৰিব যোগাত্মক বিচাৰৰ ৰখাৰ কাৰণটো এইটোৱে হ'ল যদি আপুনি নিজকে যোগাত্মক ৰূপে উপস্থাপন কৰে তেতিয়া আপুনি এইটো কথা অট'মেটিকলি নিজেই লক্ষ্য কৰিব যে আপোনাৰ সেলফ কনফিডেন্স অট'মেটিকলি হাই হৈ গৈ আছে আপুনি সকলোৰে আগত নিজকে ভালদৰে উপস্থাপন কৰিব পাৰিছে যদিও আপোনালোকৰ সেই লেভেলৰ ক্ষমতা নাছিলে আগতে আপুনি একমাত্ৰ যোগাত্মক বিচাৰৰ কাৰণে আপুনি নিজকে ভাল মানুহ হিচাপে এক ধৈৰ্যৱান এক প্ৰতিষ্ঠিত মানুহ হিচাপে প্ৰতিষ্ঠিত লাভ কৰিবলৈ সক্ষম হ'ব এয়া মোৰ বিশ্বাস নাম্বাৰ 3 ফৰগট ইয়ৰ পাষ্ট মিষ্টেক অৰ্থাৎ আপুনি অতীতকালত যিবোৰ ভুল কৰিছে বা কিবা পৰিস্থিতিত পৰি আহক বা কিবা মিছ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে আপুনি যিবোৰ ভুল কৰিছে সেই সকলোবোৰ পাহৰি যাওক এই অতীতকালৰ ভুলবোৰে আপোনালোকক সেলফ কনফিডেন্স বঢ়োৱাত বাধা দিব পাৰে সকলোবোৰ পাহৰি আপুনি নতুন ৰূপে নিজকে প্ৰতিষ্ঠা কৰক নতুন আত্মবিশ্বাস নতুন উদ্যম নতুন দৃঢ়তাৰে আপোনালোকে নিজকে প্ৰতিষ্ঠা কৰক যাতে আপোনাৰ অনাগত ভৱিষ্যত যাতে আপোনাৰ ভাল হয় আপোনালোক যাতে সুখী হোৱা সেই অনাগত ভৱিষ্যতলৈকে আপোনালোকে অতীতত কি ভুল কৰিছে সেয়া কোনো চাব নাহে আৰু আপুনিও সেইটো বস্তু চাই লাভ নহ'ব তাৰ কাৰণে আপুনি বা মই কলেজৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ কৈছোঁ তেওঁলোকে অতীতত কৰা ভুলবোৰ যেন পাহৰি এক নতুন আৰম্ভণি কৰে তেওঁলোকৰ পৰা হয় অতীতৰ ভুলবোৰৰ পৰা আপোনালোকে নিশ্চয় কিছুমান শিক্ষা লাভ কৰিছে সেই শিক্ষাখিনি ৰাখক নিজৰ লগত আৰু অতীতত কৰা ভুলবোৰ পাহৰি যাওক নাম্বাৰ 4 আৰু মষ্ট ইম্পৰ্টেণ্ট এইটো এটা টপিক সেইটো হ'ল কেতিয়াও আপোনালোকে নিজকে আনৰ লগত কম্পেয়াৰ নকৰিব মই এইটো কথাই বুজিছোঁ যদি আপোনালোকে নিজকে আনৰ লগত কম্পেয়াৰ কৰে তেতিয়া অট'মেটিকলি আপোনালোকৰ সেলফ কনফিডেন্স অট'মেটিকলি লো হৈ যাব হয়
আপোনাৰো সেই ক্ষমতা থাকিব পাৰে আন 10জনৰ যিটো ক্ষমতা আছে আপোনাৰ হয়তো তাতকৈ বেছি ক্ষমতা থাকিব পাৰে কিন্তু আপোনাৰ একমাত্ৰ ভুলটো হৈছে যে আপোনালোকে নিজে আনৰ লগত তুলনা কৰি আছে যেতিয়া আপোনালোকে নিজকে আনৰ লগত তুলনা কৰিবলৈ আপোনালোকে এইটো কথা অনুভৱ কৰিব যে মোৰ ইটো বস্তু নাই মোৰ ইটো গুণ নাই ইটো গুণ নাই কিন্তু এয়া সেলফ কনফিডেন্স বঢ়াৰ বাবে দৰকাৰ নহয় এয়া সেলফ কনফিডেন্স ঘটাৰ বাবে অৰ্থাৎ সেলফ কনফিডেন্স হ্ৰাস কৰাৰ বাবে এইটো একমাত্ৰ উপায় গতিকে যদি আপোনালোকে নিজকে কনফিডেন্স ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে তেতিয়াহ'লে আজিৰ পৰা মই আপোনালোকক অনুৰোধ কৰোঁ আজিৰ পৰা আপোনালোকে নিজকে আনৰ লগত তুলনা কৰিবলৈ বাদ দিয়ক নিজে একমাত্ৰ নিজৰ কথাই ভাবক আৰু আগুৱাই যাওক আৰু সদশেষত মই আপোনালোকক এইটো কথা ক'বলৈ ওলাইছোঁ যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ ভাল পাইছে তথা পৰৱৰ্তী ভিডিঅ'বোৰ যদি আপোনালোকে চাব বিচাৰিছে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক ধন্যবাদ নমস্কাৰ